কওকচোন। আমাৰ 3 নম্বৰ ৰাজগড়ত লাইনৰ খুঁটিকেইটা চব ভঙা, চৰকাৰে একো ব্যৱস্থা লোৱা নাই। এই হাতী চাতী আহি থাকে, গাড়ী চাড়ী যাই থাকে, এই গতিকে আমি আপত্তি কৰিছোঁ। আবেদন কৰা হৈছিল, আবেদন কৰা হৈছে। পিছত মানে অফিচৰ পৰা মানুহ আহে না নাই? আহিলে একো কৰা নাই। আপোনালোকে কৈছে নাই? কৈছোঁ ঘৰটো। আৰু কি আবেদন কৰিছে? কি কয় তেওঁলোকে? বনাই দিম দিম বুলি কৈছে, বনাই দিয়া নাই আৰু। কিন্তু বিলটো হ'লে লৈ যায় ন? বিলটো হ'লে লৈ যায়। বিলটো কিমানকৈ আহে? এই মোটামুটি 400, 500, 300 এনেকৈ আহি থাকে। আচ্ছা আচ্ছা। আপুনি কি ক'ব? কি ক'ম আৰু মই, খুঁটাটো লাগিব? খুঁটাটো লাগিবই। খুঁটা নহ'লে সমস্যা হৈ আছে। হাতী যায়, গাড়ী চলাচল কৰে, মানুহ চলাচল কৰে। ইয়াৰ ভিতৰত ৰাস্তা ঘাটৰ কাৰণে অলপমান কৰি ল'ব। ৰাস্তা ঘাটকেইটাও বেয়া হৈ আছে। ৰাস্তা ঘাট বেয়া, তাৰপিছত খুঁটাটো মেইন খুঁটাটো লাগে। খুঁটাটোৱে আমাৰ মেইন উদ্দেশ্য, মেইন লাগে আমাৰ। ৰাস্তা ল'ৰা ছোৱালী খেলি থাকে ৰাস্তাত, কেতিয়াবা ল'ৰা ছোৱালী এক্সিডেণ্ট হৈ যাব। হাতী সদায় আহি থাকে, হাতীৰে আমাৰ সমস্যা। অলপ সন্ধিয়া হ'লেই ৰাস্তা দি আহে। ভাত নাখাওঁতেও ভাত খাওঁতেও উঠিও দৌৰিব লাগে হাতীৰ কাৰণে। তেতিয়া যদি হাতী এনেকে লাৰি দিয়ে, হাতী মলেতো আমাকে বান্ধি লৈ যাব, তেতিয়া আমাৰ কি গতি হ'ব? বনাই দিম বুলি কয়, সদায় আহে। আমাৰতো খুঁটাটো বিল দিব গ'লে মই কয়ে, আমাৰ এই খুঁটাটো নাই, কিয় বনাই দিয়া নাই বুলি ক'লে, এবাৰ যাই বনাই দি আছো ৰ, এনেকে ক'ব নাই। তেতিয়া মোৰ হিচাপতো একবাৰ আহিছে বাঁহৰ খুঁটা বনাই থৈ এপ্লিকেশ্যনো দি আছে, মই অফিচত লৈ যোৱা নাই, বেলেগে দি গৈছিলে। সেইজন মানুহটো নাই এতিয়া ঘৰত, তাক বিচাৰি আছিলোঁ। বিচাৰি থাকোঁতে মই পিছত ক'লোঁ যে সদায় দিন মই কওঁ, ৰাতিপুৱালে ৰাইজক কওঁ, তাৰমানে আমাৰ সদায় মই উঠি পেলাই তাৰটো চাওঁ। তাৰমানে তাৰটো হ'ল হেৰি, চব খুঁটিখিনি পোষ্টখিনি ভাঙা আছে। লাইন চাৰ্জ যদি ছিঙি যায়, মানুহ চানুহ মৰি যাবও পাৰে। এতিয়া বাঁহৰ খুঁটি, কেতিয়াবা হাতী দিনাখন আহিছিলে হাতী, খুঁটিটো অলপৰ কাৰণে লৰাই নাই, খুঁটি লাৰিটো হাতী মৰি গ'লা হয়। হাতীটো মৰি যোৱাৰ পিছতো আমাকে হেৰি তহঁতে কিহৰ কাৰণে খুঁটাৰ এপ্লিকেশ্যন দিয়া নাই বা খুঁটিটো কিয় বনাই লোৱা নাই, এনেকুৱা ক'ব। এইটো ক'ব বোলে আমি এপ্লিকেশ্যনটো দিলে, এপ্লিকেশ্যনটো দিলে। এপ্লিকেশ্যন দিয়াৰ পিছত একো কাৰ্যকৰী হোৱা নাই। কাৰ্যসূচী নোহোৱাৰ কাৰণে আপোনালোকক আমি তাৰমানে কাৰ্যসূচীটো আমাক যিটো নেকি কাৰেণ্ট পোষ্ট ভাঙাকেইটাক যাতে ইলেক্ট্ৰিক হেৰি ডিপাৰ্টমেণ্টক যাতে দেখাওক বুলি আপোনালোকক আমি বহুতবাৰ এপ্লিকেশ্যন কৰিছে বিভাগীয় কৰ্তৃপক্ষত, আৰু বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে কোনো এটা গুৰুত্ব দিয়া নাই, আৰু সেই গুৰুত্ব নিদিয়াৰ ফলত তেওঁলোকে খুব ক্ষোভিত হৈ আছে। সেয়েহে নিউজ 24 বড়োলেণ্ডৰ ফালৰ পৰা আজি বিশেষ বিনম্ৰ অনুৰোধ, এনেকুৱা মানে যি ঠাইত তেওঁলোকে বসবাস কৰিছে, হাতীহৰ সন্ত্ৰাস জেগা, আৰু হাতীহৰ সন্ত্ৰাস জেগাত তেওঁলোকে মানে দুৰ্ভগীয়া জীৱন যাপন কৰিবলগীয়া হৈছে। যিটো কাৰেণ্টৰ অৱস্থা, সেই কাৰেণ্টৰ অৱস্থা, যিটো খুঁটা, বাঁহৰ খুঁটা, সেই বাঁহৰ খুঁটাবিলাক তেওঁলোকে যাতে বস্তু ঠিক কৰি দিয়ে, বিভাগীয় কৰ্তৃপক্ষক নিউজ 24 বড়োলেণ্ড ফালৰ পৰা বিশেষভাৱে অনুৰোধ কৰিছে।